এই স্কুল দেৰি হ'ব সোনকালে ব'ল। যাম বল বল। তাহাঁতিকেইটা আজি ইমান দেৰিলৈকে অহা নাই নে? জানো কি হ'ল মই নাজানো। আজি দেৰিয়ে হৈ গ'ল। তেহেঁতি চাগে ৰখিয়ে আছে। সোনকালে যাওঁ। এইকেইটা আহিলে তেহেঁতিকেইটা আহিলে এতিয়ালৈকে ৰখিয়ে আছে আমালৈ। তহঁতৰ কি হ'লে আজি ইমান দেৰি হ'ল যে? নকবি খোজকাঢ়ি আহোঁতে দেৰি হৈ গ'ল। ঐ কালি ছাৰে হোমৱৰ্ক কৰিবলৈ দিছিলে ন? কৰিলি না? আমি নকৰিলো। আমি কৰিলো। তই নকৰিলি না? আজি ভালকে পাবি। আজি দিব ছাৰে। সি আজি ভালকে পাব ৰ। পিছে জানুৱাৰী পালে ন? পিকনিক ক'ত যাবি? ৰবি মোক অকমান ভাবিব দে। মালিনী থান যাওঁ ব'ল। মালিনী তাত নাযাওঁ। মাতমোৱাকে যাওঁ নেকি? তাত নদী চদী পুৰা নাও চাওবোৰ আছে। ফটো মাৰিব পাৰে আৰু মালো খাব পাৰিম। এতিয়া যোৱাটো বেছি ডাঙৰ কথা নহয়। পইচাটো কিমানকে তুলিবি? জানো পইচাটো কিমানকে তুলিলে ভাল হ'ব? 200 তুলো নেকি? হ'ব অকমানকে তুলিলে হ'ব। এতিয়া ছাৰ আহিলে চাগে যাওঁ বই। আজি আমাৰ ঘৰলৈকে আহিবি পাছবেলাকে। চব টকা পইচা কথাখিনি আমাৰ ঘৰতে পাতিম। যাওঁ বল। মানক ৰবি ইয়াৰ ভাগৰ আকৌ কি হ'ল? ভাগ্যৰাজে পইচা কথা ক'বলৈ মাতিছিলে নহয়। ব'ল বল। এইকেইটা বিশালখন ইয়াতে আছে, তাহাঁতকো লৈ যাওঁ ব'ল। ভাগ্যৰাজে পইচা কথা ক'বলৈ মাতিছিলে নহয়। যাওঁ বল। ব'ল লগতে যাওঁ। তাহাঁতৰ ঘৰ পালোহি। মাত তাক মাত। ভাগ্য জানো কি কৰি আছে। তাতে ৰখি থাক, মই গৈ আছো ৰ। পথাৰলৈ যাওঁগে বৈ গোটেইকেইটা। মা মই ওলাই আহিছো। বল সোনকালে বল। ৰবি এডোখৰতে চব বহি লৈ। এতিয়া পিকনিক কেনেকে যাওঁ? 3 তাৰিখে যাওঁ বৈ। 3 তাৰিখে নাযাওঁ, 6 তাৰিখে যাওঁ বৈ। এই পইচা 200 টকাকে আনিছ না? পইচা তুলিব লাগিব ন? আনিছো। হ'ব পইচাটো মোৰ হাতত দে। মাংস তোমাৰ কথা ভাবিছা? 5 কেজি মানে লৈ ল'ম নি? 5 কেজি ন? হ'ব 5 কেজিকে লিখি আলু 3 কেজি মানকে লৈ ল। আলু 3 কেজি ন? হ'ব। মালটোৰ কথা নাপাহৰিবি। হ'ব। চিগাৰেটটো ল'বি। ল'ম চিন্তা কৰিব নালাগে। মাল হাত দুটাকে লৈ ল নেকি? হাত দুটা ল, বিয়েৰ এটা লৈ ল। হ'ব বিয়েৰ লৈ ল'ম বাৰু। এতিয়া লিষ্টখন লিখি হ'ব। কাইলৈ বজাৰখন কৰিবলৈ আহিবি দেই। গাড়ী ঠিক কৰিব লাগে নহয়। গাড়ী কি হ'ব এতিয়া? গাড়ী ৰঞ্জিতখনকে ল'ব লাগিব। কি হ'ল? পিকনিক খাবলৈ যাম। পইচা 200 টকাকে তুলিছো। লগত কোন যাব? লগত যাব বিশাল, পিংকু, তাৰপিছতে বাস্তৱ, বহুত গাল যাব মানে। মদ নাখাবি আকৌ, উৎপাত নকৰিবি। হ'ব নাখাম বাৰু। হ'ব পইচাটো কাইলৈ দিবা মোক। দিম বাৰু, লৈ যাবা। কি হ'ল এইকেইটা এতিয়ালৈকে অহা নাই যে? বজাৰ কৰিব লাগিছিলে। পংকজলৈকে ফোন এটা কৰি দিওঁ, সি গীতাক মাতি দিব। হেল্ল' ভাগ্যজিৎ। বজাৰ কৰিবলৈ লাগিছিলে ন? সোনকালে আকৌ আৰু এইকেইটাকো মাতি দিবি। মই গৈ আছো বাৰু। আৰু শুন,
গোটেইকেইটাই মাতি দিবি মই দোকানলৈ গৈ আছো হ'ব হ'ব ঐ আকৌ বন্ধুহঁত বজাৰ কৰিব যাব লাগে যাওঁ অ মা মই আহিছো অ মা মই যাওঁ ৰে তুমি থাকা অ মা মই আহিছো তুমি ভালকে থাকিবা এইটো পইচা লোৱা হ'ব যাওঁ বাই বাই যোৱা যোৱা বাই বাই উঠিলে ভালকে উঠিলে পৰিবি মনলে উভতিয়াহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতিয়াহে লৰালি তোৰে মোৰে এটি ধেমালি বেকত সুন্দৰ আছে
ঐ তাত ফটো মাৰা বৈ বৰ ধুনীয়া জেগা অঁ বল 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 ঐ ইয়াতে কাপোৰবিলাক থৈ লওঁ ৰ ইয়াতে ফটো মাৰিবি নেকি ঐ নাওখন লৰাই দিম গৈ মোবাইলটো লৈ এইটো পানীত পৰিব মৰিব দেই ঐ দে জলদি কি হ'ল ইমান দৌৰি আহিছে যে আপোনালোকৰ ল'ৰাটো পানীত পৰিলে কি কাপোৰখনেৰে মোক ঢাকি দিবা উকা কাপোৰখনেৰে মোক ঢাকি দিবা তুমি পিছে নাকান্দিবা তুমি পিছে নাকান্দিবা ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ থকা বেল আইকনটো দবাই দিব আমি বুজাবলৈ ভিডিঅ'টো কি বুজাবলৈ আমি বনাইছোঁ আপোনালোকক ক'ম যে মানে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবোৰক মানে মাক বাপেক নপঠিওৱাকৈ পিকনিকলৈ নপঠিয়াব আমাৰ দৰে এনেকুৱা এটা হৈ যাব পাৰে আমি এনেই বনাই আপোনালোকক বুজাবলৈ মানে এই ভিডিঅ'টো বনাইছিলোঁ আৰু